हेलो फ्रेंड्स आशा करो अपना সকলো ভালে আছে কলডিল বুলি ক'লে আসলতে বিৰাতে খাই ভাল লাগে আজি মই কলডিলৰ এটা নন ভেজ ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছোঁ অসমীয়া ৰেচিপি আমি এনেকৈ প্ৰায় ঘৰতে বনাই খাওঁ আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে এয়া কি কিনো লৈছোঁ মছলাখিনি আপোনালোকে দেখিছেই জিৰা ধনিয়া জালুক গোটেইখিনি গোটা লৈ লৈছোঁ লগতে পিঁয়াজ নহৰু আদা এনেকৈ এতিয়া মই গোটেইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত এটা পেষ্ট বনাই ল'ম আসলতে ঘৰুৱা মছলা যদি পেষ্ট বনোৱা হয় খাবলৈ বহুত সোৱাদময় হয় এতিয়া মই পেষ্ট এটাও বনাই লৈছোঁ লগতে কলডিলখিনি এনেকৈ মই মিহি মিহিকৈ কাটি লৈছোঁ আপোনালোকে স্লাইচাৰতো এনেকৈ মাৰি ল'ব পাৰে আপোনালোকে দেখিছে এতিয়া মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ অসমীয়া খাদ্য আসলতে বনালে মিঠাতেলে ব্যৱহাৰ কৰা হয় মই আসলতে মিঠাতেলে ব্যৱহাৰ কৰোঁ এতিয়া মই মিঠাতেলত মেথি গুটি দুটামান দি দিলোঁ কলডিলখিনিও দি দিয়া হৈছে আগতীয়াকৈ মছলাখিনিও দি দিলোঁ এতিয়া গোটেইখিনি একেলগে মই ফ্ৰাই কৰি ল'ম যিমান আসলতে ভজা হয় সিমানে আসলতে খাবলৈ সোৱাদময় হয় আন্দাজমতে নিমখ হালধি দি দিছোঁ যিহেতু আগতীয়াকৈ মই মছলাখিনি দি দিছোঁ সেইকাৰণে মই অন্য একো মা মছলা নিদিওঁ এতিয়া লোকেল চিকেন যিহেতু অনা হৈছিলে লোকেল চিকেনো দি দিছোঁ মিহিকৈ পিঁয়াজ অকণমানো মই কাটি দিছোঁ এতিয়া লোকেল চিকেন দিয়াৰ পাছত আৰু অকণমান সময় মই ফ্ৰাই কৰি ল'ম যেতিয়ালৈকে মাংসখিনি ভালকৈ ভজা নহয় মাংসখিনি ভজা হোৱাৰ পাছত আন্দাজমতে মই পানী দি দিম আৰু ল' টু মিডিয়াম ফ্লেমতে আচলতে থ'ব লাগে যিহেতু লোকেল চিকেন বনাওঁতে অকণমান সময় লাগে ব্ৰইলাৰ চিকেনতকৈ সেইকাৰণে মই আৰু অকণমান লৰফৰ কৰি লৈছোঁ পানী দিয়াৰ পাছতো যাতে মছলাখিনি লাগি নাযায় আন্দাজমতে পানী দিয়াও হৈ গ'ল আৰু 2-3টামান হুইচেলৰ পাছত মোৰ ৰেডি হৈ গ'ল আপোনালোকে গৰম গৰম ভাতৰ সৈতে পৰিৱেশন কৰিব ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব